নমস্কাৰ। আজি মই বিদিশা ভূঞা এটি ৰোমাঞ্চকৰ অধ্যায় এই পেজটোৰ জৰিয়তে অসমবাসী ৰাইজৰ লগত দুটি কথা পাতিবলৈ আৰু মোৰ নিজৰ দুটিমান গীত শুনাবলৈ আগবাঢ়ি আহিছোঁ। অনুষ্ঠানৰ আৰম্ভণিতে মই এই পেজৰ এডমিন মুনৰাজ আৰু তেওঁৰ লগতে সমূহ এই পেজৰ লগত জড়িত কৰ্মকৰ্তাসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে মোক এই পেজৰ জৰিয়তে ৰাইজৰ লগত কিছু মনৰ ভাৱ বিনিময় কৰিবলৈ মোক সুবিধা প্ৰদান কৰিলে। আৰু সমূহ ৰাইজকে মই অনুৰোধ জনাইছোঁ যাতে এটি ৰোমাঞ্চকৰ অধ্যায় এই পেজটোৰ জৰিয়তে সকলো উদীয়মান শিল্পী হওক, সংগীত শিল্পী, নৃত্যশিল্পী বা হয়তো কাৰোবাৰ কবিতাত চখ থাকিব পাৰে, তেনেধৰণৰ সকলো ধৰণৰ শিল্পীয়ে যেন নিজৰ প্ৰতিভাসমূহ এই পেজৰ জৰিয়তে ৰাইজৰ মাজলৈ আগবঢ়াবলৈ প্ৰয়াস কৰে। আৰু পেজৰ লিংকত আপোনালোকে কণ্টেক্ট নাম্বাৰ পাব। ইয়াৰ জৰিয়তে আপোনালোক আগবাঢ়ি আহক আৰু ইয়াৰ লগত জড়িত সমূহ কৰ্মকৰ্তাক অলপ আগবাঢ়ি যাবলৈ যেন সুবিধা দিয়ে, তাৰে আশা ৰাখিলোঁ। আৰু বহুত আহিছে। হাই মিফতাহুৰ ৰহমান, হাই। হেল্ল' সুলেমান উদ্দিন, হাই। ভইচটো অলপ ডাঙৰ কৰিবা। কৰিম বাৰু, নিশ্চয় কৰিম। ঠিক আছে, মই প্ৰথমতে নিজৰ চিনাকিটো দিছোঁ। মোৰ নাম বিদিশা ভূঞা। মই এগৰাকী সংগীত শিল্পী আৰু লগতে শিক্ষকতাও কৰি আছোঁ। আৰু আজি সেই পেজৰ জৰিয়তে দুটিমান নিজৰ গীত গাম বুলি বা দুটিমান আপোনালোকৰ ভাল লগা অন্য কণ্ঠশিল্পীৰো গীত গাম বুলি আগবাঢ়ি আহিছোঁ। কিবা যদি ইয়াত ভুল ভ্ৰান্তি হয় সকলোৱে মোক নিজৰ বুলি ভাবি যেন ক্ষমা কৰি দিয়ে। গতিকে অনুষ্ঠানৰ আৰম্ভণিতে আজি মই ৰাজমুকুট থিয়েটাৰৰ কবিতাতে দিল সুৰ এই গীতটি নীল আকাশৰ কণ্ঠত এটি গীত খুব জনপ্ৰিয় হৈছে গীতটো। সেই গীতটিৰে মই আজি অনুষ্ঠান আৰম্ভ কৰিছোঁ। ধন্যবাদ। কবিতাতে দিল সুৰ, আদৰিলো আনা, মৰমৰে ভাষাবোৰ বুজিছো আনা, তুমি মোৰেনো সাধনা, বুজিছো ভাৱনা, ময়ো জানো তুমি জানা, তুমি জানা। কবিতাতে দিলো সুৰ, আদৰিলো আনা, মৰমৰে ভাষাবোৰ বুজিছো আনা, নিশা তোমাক সুঁৱৰি, দিন যায় তোমাক আদৰি, হিয়া খুলি কাষলে মাতানা, জোনাকৰ কোমল কুঁৱলীত তোমাৰে বুকু চিৰণি, মৰমৰে বৰষাৰে ভিজানা, তুমি মোৰেনো সাধনা, বুজিছো ভাৱনা, ময়ো জানো তুমি জানা, তুমি জানা। কবিতাতে দিলো সুৰ, আদৰিলো আনা, মৰমৰে ভাষাবোৰ বুজিছো আনা, লাজৰে ললো শুৰণি, তুমিতো মোৰে চিৰণি, নিজকে দাপোনাত দেখি চাই, ইয়াৰে অবুজ বুজ
সাধনা বুজিছো ভাৱনা ময়ো জানো তুমি জানা কবিতাতে দিলো সুৰ আদৰিলো আনা মৰমৰে ভাষাবোৰ বুজিছো আনা তুমি মোৰেনো সাধনা বুজিছো ভাৱনা ময়ো জানো তুমি জানা কবিতাতে দিলো সুৰ আদৰিলো আনা ধন্যবাদ থেংক ইউ কমেণ্টছ যিখিনি গুচি গ'ল মই সেইখিনি একচুৱেলি দেখা নাপালোৱে সকলোকে লাইভ ভিডিঅ'টো শ্বেয়াৰ কৰিব সৌম্যদীপ সাহা হেল্ল' সৌম্যদীপ থেংক ইউ বা আপোনাৰ আটাইতকৈ ভাল লগা গীতটো গাব নেকি চিয়'ৰ গাম কিন্তু ভাল লগা গীত বুলি ক'লে আচলতে নিৰ্দিষ্ট এটা গীতেই নাই বহুত গীত আছে গতিকে তেনেকৈ ভাল লগা বুলি ক'লে আচলতে লিষ্টখন বহুত দীঘল হৈ যায় গতিকে মই চেষ্টা কৰিম বাৰু মোৰ ভাল লগা গীতসমূহৰ দুটিমান ৰাইজৰ লগত শ্বেয়াৰ কৰিবলৈ তনু যাদৱ থেংক ইউ আব্দুল ৰাজাক হেল্ল' হাই মজুহাৰ চৌধুৰী হেল্ল' তলহা ৰাজিত থেংক ইউ ফৰ সং ৱেলকাম আব্দুল বাৰিক খুব ভাল লাগিছে ৰাইজে ভাল পাইছে বুলি মই আশা কৰিছোঁ আৰু এতিয়া মই যিহেতু মোৰ প্ৰিয় গীত বুলি ক'লে গতিকে মই মোৰ এটি অতিকৈ প্ৰিয় গীত এটি মই গাবলৈ লৈছোঁ মহালক্ষ্মী আয়ৰৰ কণ্ঠত এখন জনপ্ৰিয় অসমীয়া বোলছবিৰ গীত হয় সেইটো মই গাবলৈ প্ৰয়াস কৰিছোঁ চাওকচোন কেনে পায় ৰাইজে তোমালৈ
দেখিছিলো মোৰে চকুজুৰি আঁকিলো তোমাতে যত আশা হেৰুৱালো মোৰ থৰে ভাষা যাযাবৰী দিন যায় ৰাতিও যে নোপোৱাই মিঠা মিঠা কথা কৈ হাততো যে নৰয় ক্ষণ ভৰি ৰয় মাথো তোমাৰ বাবে খালি কি পুৱাৰ ৰ'দালে দেখিলে তোমালৈ মোৰ মনতে পৰে হিয়া থাপনা থাপিলো তোমাৰ জনমে জনমে পুজিছো তোমাক খালি কি পুৱাৰ ৰ'দালি দেখিলে তোমালৈ মোৰ মনতে পৰে তোমালৈ মোৰ মনতে পৰে তোমালৈ মোৰ মনতে পৰে ধন্যবাদ থেংক ইউ মুন পায়েং বিপুল তোমাৰ নামটো কিনো মোৰ নামটো বিদিশা ভূঞা হয় একচুৱেলি ভিডিঅ'টোত নামটো দিয়া নহ'ল টেগ দিয়া নহ'ল তাৰ কাৰণে ক্ষমা খুজিছোঁ মোৰ নাম বিদিশা ভূঞা মই এগৰাকী সংগীত শিল্পী হওঁ আৰু যদি ৰাইজে মোৰ গীতসমূহ ভাল পাইছে তেতিয়াহ'লে আশা কৰোঁ এই ভিডিঅ'টি শ্বেয়াৰ কৰে যেন যাতে আপোনালোকৰ দৰে আৰু দুজনমানেও মোৰ গীত শুনিব পাৰে বা আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ থেংক ইউ দিলীপ ইংতি ভাল লাগিছে থেংক ইউ দিলীপ ইংতি ফাৰুক হুছেইন থেংক ইউ ফাৰুক হুছেইন মনিৰুল ইছলাম হেল্ল' হাই দিলীপ ইংতি হেল্ল' মেহবুব আলম খুব সুন্দৰ থেংক ইউ মেহবুব আলম দিলীপ ইংতি থেংক ইউ সত্যজিৎ হেন্দিক নাই নাই তেনেকুৱা একো নাই সীমান্ত দা অ'কে ঠিক আছে বাৰু ট্ৰাই কৰিম বাৰু গাবলৈ থেংক ইউ সীমান্ত দা মেহবুব আলম ভালো আছেন ভালে আছোঁ মোৰ বেলেগ লেংগুৱেজ মই ইমান বুজি নাপাওঁ এছামিজ ইংলিছ হিন্দী এইকেইটাই বুজি পাওঁ গতিকে সেইকেইটা লেংগুৱেজত ক'লেহে মই ভালকৈ মানে গম পাম কি কৈছে বেলেগ লেংগুৱেজত দিলে মই ইমান ধৰিব নোৱাৰোঁ কি কৈছে ৰছাদ ৰেহান তোমাৰ বাসা কৈ মানে মই ক'ত থাকোঁ সেইটো সুধিছে চাগৈ মই নগাঁৱৰ হওঁ নগাঁৱত থাকোঁ মই কহিম ৰয় মোৰ ভালেই আপোনাৰ ভালনে বাবু শইকীয়া থেংক ইউ বাবু শইকীয়া দিলীপ ইংতি থেংক ইউ আৰু এটা কথা মই ক'ব বিচাৰোঁ ৰাইজে যেন মোক অকণো বেয়া নাপায় কাৰণ কিয় যিহেতু ইটোৰ পিছত সিটোকৈ কমেণ্টবিলাক আহি আছে মই মানে ঠিক ধৰিব পৰা নাই মানে কিবা এটা ৰিপ্লাই দিওঁ আকৌ তেনেকুৱাতে বহুত কমেণ্টছ গুচি যায় গতিকে কাৰোবাৰ যদি কমেণ্টছৰ মই ৰিপ্লাই দিয়া নাই তাৰ কাৰণে যেন মোক অকণো বেয়া নাপায় মই চেষ্টা কৰিম সকলোৰে কমেণ্টছবোৰৰ ৰিপ্লাই দিবলৈ চবকে মই হাই হেল্ল' দিবলৈ মই খুব চেষ্টা কৰিম আৰ জে ভূঞা মোৰ ভালেই আৰ জে ভূঞা তোমাৰ মাজুম গামু নাইচ ভইচ থেংক ইউ নীলাকাশ আকাশের তারা থ্যাংক ইউ সঞ্জয় মন্ডল হাই কেমন আছো এম ফাইন সঞ্জা মহিনুর ইসলাম হ্যালো গোবিন্দ থ্যাংক ইউ গতিকে কেনভাৰ আলী থ্যাংক ইউ বহুত ধন্যবাদ খুব ভাল লাগিছে ৰাইজৰ সঁহাৰি পাই এতিয়া মই যিহেতু দুটা মেলোডিয়াছ সং মই গালোঁ এতিয়া মই ভাবিছোঁ অকণমান মানে ভাল লগা অলপ মানে ৰাইজে ভাল পোৱা বিহু ধৰণৰ সীমান্ত দাৰ এটি গীত গাইছোঁ আশা কৰোঁ চবেই ভাল পাব গীতটো পায়েং বিপুল থেংক ইউ বিপুল আলিজা হাই আলিজা স্পন্দন টমাটি থেংক ইউ স্বৰূপ থেংক ইউ
সত্যজিৎ হেণ্ডিক, থেংক ইউ। কৈছোঁ বাৰু আপোনাৰ নামটো। এতিয়া এটি গীত গাইছোঁ সীমান্ত দাৰ, খুব ভাল লগা এটি গীত।